অবজাৰ্ভাৰ ষ্টেটৰ পৰা আছে তেওঁলোকে অকল এইটো চিনেমা বাকী এইটো চিনেমা প্ৰেচিডেণ্ট কোন হ'ব কোন নহ'ব এইটো বেলেগ কথা কিন্তু এইটো পাব লাগিব যোনে এইটো দিব এই প্ৰেচিডেণ্ট হ'ব ৰতন ইংগিত মই বহুত বেয়া পাইছোঁ আৰু মই চেলেঞ্জ কৰিছোঁ তোমাৰ তিনিজন MLA ইষ্ট কাৰ্বি আংলঙত তুলিৰাম ৰহাং আৰু অমৰ সিং কৃষ্ণ MP লগতে যিমানখিনি নিয়ম আছে MSC আছে সকলো দলে হৰুৱাকৈ এতিয়া হৰুৱাব মই তেওঁলোকৰ লগত থাকিম তোমাক যে হৰুৱাব মই তেওঁলোকৰ লগত থাকিম মুঠতে তোমালোকৰ তিনিজন MLA আমি হৰুৱামেই এইটো সিদ্ধান্ত লৈছোঁ আৰু মই ফুল কাম কৰিম পুৰা কাম কৰিম মই যদি অসমত ইতিহাস ক'ব যদি মই গান গাব যাওঁ এটা পেণ্ডেলৰ কমচেকম হ'লে 1000 মানুহটো হয়েই চাম মই য'তে মই গান গাব যাওঁ 1000 মানুহটো আহিব নোৱাৰিব কিন্তু মই এতিয়া যদি কংগ্ৰেছৰ মিটিং কৰিব যাওঁ মই গোটেই কাৰ্বি আংলঙত যদি মই MSC যদি মই মিটিং কৰিব যাওঁ মোক 30জন মানুহ পাব কনষ্ট্ৰাকশ্যনটো পাতিব গতিকে এনেকুৱা দল মই গম পাইছোঁ যে এতিয়া সময় পোৱা নাই কংগ্ৰেছৰ কাৰণে সময় একদম পোৱা নাই 2026 কংগ্ৰেছ BJP জিকিব কংগ্ৰেছ এখন সিট পাব কংগ্ৰেছৰ BJP আমাৰ DDC তাত কিন্তু জিৰ' আমাৰ কাৰ্বি আংলং বেষ্ট কাৰ্বি আংলং ডিমা হাছাও এইটো জিৰ' আৰু ক'ত জিৰ' আজি যে মই ৰিজাইন কৰি পেলাই BJPতে জইন কৰিছোঁ অসমত 7জনমান মোৰ বন্ধু আছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে 7জনমান বন্ধু মোৰ বন্ধু সেইকেইটা এইকেইদিনৰ ভিতৰত প্ৰেচিডেণ্টৰ পৰা ন্যায় দিব ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ পৰা ন্যায় দিব মোক ফোন কৰিছে যোৱাকালি মই ৰিজাইন দিলোঁ আপুনি গুচি যাব খুব বেয়া লাগিছে গতিকে আৰু ৰতন ইংগিত মই ভালকৈ কাম কৰিছিলোঁ আমি একেখন স্কুলতে পঢ়িছিলোঁ মই 2 বছৰ চিনিয়ৰ আমাৰ ডনবস্কো শিশু মই ডনবস্কো পঢ়োঁ ৰতন ইংগিত ক্লাছ 8 আছিলে মই এতিয়া ক্লাছ 10 আছিলোঁ এই মিটিঙতে সি হায়াৰ পাছ কৰা নাই BA পাছ কৰাটো দূৰৰ কথা আৰু মিটিঙতে এনি টাইম ইংলিছ কথা যে কৈ থাকে ইংলিছে কৈ থাকে আমাৰ ডনবস্কোৰ যিটো ইংলিছ যিটো ডনবস্কোৰ ইংলিছ ষ্টেণ্ডাৰ্ডটো জিৰ' কিয় জিৰ' হৈছে জানে নাই এই অকল ইংলিছত কথা কৈ থাকে কাৰ্বি আংলঙৰ নাম ইংলিছ ক'ব নালাগে হয় কাৰ্বি ভাষা ক'লে হ'ল অসমীয়া ক'লে হ'ল ইংলিছটো কেনেকৈ ব্যৱহাৰ মানে যিকেইটা মানুহ গুণ নাই নিজৰ গুণ নাই সেই গুণ নথকা মানুহবিলাকৰ এটা চাইকলজিকেল এটা ডিফেক্ট আছে তেওঁলোকে বেছি দেখা উচিত মই ইংলিছ ক'লেহে মানে মোক একদম আমি এনেকুৱা ধৰণৰ হৈ থাকে টেণ্ডেঞ্চি থাকে সেইটো চাইকলজি যোনে পঢ়ে তেওঁলোকে গম পাব আৰু সি যেতিয়া ক্লাছ 7 ক্লাছ 10 কিবা আছিলে সেইটো ডাঙৰ আমিতো ভাই স্কুল যাওঁ পঢ়োঁ বন্ধুক ভৰাৰ ভিতৰতে ভাল যায় এই বন্ধু ধৰি পেলাই জেলো সোমাইছে এনেকুৱা ধৰণৰ মানুহ কাৰ্বি আংলং যদি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আনি দিয়ে কাৰ্বি আংলঙত ইমান শিক্ষিত মানুহ আছে ইমান জনা শুনা মানুহবোৰ আছে তেওঁলোকে এনেকুৱা ধৰণৰ মানুহ মানিব নেকি কচোন দ্বিতীয় আমাৰ সংগঠনটো কংগ্ৰেছৰ সংগঠনটো জিৰ' এতিয়া কংগ্ৰেছৰ অৱস্থা নাই গতিকে মই ৰাজনীতি কৰিব বিচাৰিছোঁ মই কাৰ্বি ৰাইজৰ কাৰণে কিবা কৰিব বিচাৰিছোঁ আমাৰ CM ছাৰে কৈছে যে মই সহায় কৰিম 42 মান বাছেছ চকীবোৰৰ পৰা আহি আছে নিৰীক্ষণ সেৱাৰ আৰু এটা অলপমান বেমাৰ এটা আছে তেওঁলোকে মোক নে কৰে
বহুত আহি পড়াই নাই 42 buses আৰু প্ৰায় এটা বাছত 35 জন 40 জন 35 জন 40 জনকে মানুহবোৰ আহি আছে কিন্তু এটা এইরকম চাৰিশমান চাগে মানুহ আহিছে 400-500মান মানুহ আহিছে কোনো মানুহ আহি পড়েছে যে যিজন মানুহ নিজৰ ফেমিলি নিজৰ ৰিলেটিভ ভাল নাপায় তো ৰাইজে কেনেকৈ ভাল পাব এনেকুৱা ধৰণৰ প্ৰেচিডেণ্টৰ আণ্ডাৰত মই কাম কৰাটো খুবেই মানে মনত বেয়া লাগিছে আৰু মই সকলোকে মই জনাই আহিছোঁ এক্স-এমপি মই জনাই আহিছোঁ APCC যিমানখিনি ডাঙৰ নেতা আছে সকলোকে মই জনাই আহিছোঁ আপোনালোকে ভুল কৰিছে আপোনালোকে ভুল কৰাৰ যিটো পদ্ধতি মই যিটো নাথাকো বুলি মই কৈ আহিছোঁ লিখে কপাল লিখন জীবনরে ছবি আঁকি কোনে বনাই জীবন আকাশতে থকা জনে লিখে কপাল লিখন Kongres ano kemen abang tuaku ini tunapan apisas akhirnya confident building begitu alam tu confident building ada ini tu confident bicara ini alam tu mereka confident main dekhe putih kucing tu dulu teko lalu isi bagai lapen esok bagai ekopain ini presiden berapa ini tuhan tuliran saban nakalo ini terjadi tuhan Kongres itu BJP loh kenapa? BJP loh BJP kan single po BJP kan memang alien kan single po bagaimana? Jadi dia bilang apa pun itu isi kata boleh pak. Keapaan yang lulusnya po, lulus di lulus, non lalu nih, apaan kalau kali non lalu, lakukan kali politik sama oke, 2012 anikan versi di active politics, 2012 ini pun nilipen episode tiket nanti lo kongres apa sih? Usul rakyat ini dibangun lapen ke 2017 dan lapen ini Assam Pradesh Congress Committee lo Secretary ini Assam antara lo ini di Panitra Namio di Penang Kampung lapen kuno ini Ansama Sarpan kuno de Jihetu ini Karbian lo Jihetu moi Karbian lo de Rasidi Guru Bisarisu Guru kamu district में लाओ district में nanti देखो Rasidi as the vice president Karbian lo district Congress Committee lo till non 2025 kan Romo ini presiden ke apa jadi ada vice president Alisasi dulu sila longga di Assam Pradesh Congress Committee Cultural Department के लिए वाइस प्रेसिडेंट अपनी कांग्रेस में रिजाइन हुई हो अपनी के लिए वाइस प्रेसिडेंट असम प्रदेश कांग्रेस कमेटी कल्चरल डिपार्टमेंट लापेन पुरा नीलिफान शेखर कोऑर्डिनेटर नापियो हालाके जवाहर बल मंच
JPM Pro Jawahar Bal Manch Hala Bange ni state coordinator Lapen ni Mahai Arturo Openda ni PDP Posting Congress kan kasi ino एक नंबर नाम bange ini Congress Party election haidera jadi pakai lagi ini pun asli dan sarpan ini curi kerja ini proposal curi lo ini pura karbiaran apa ini opini kekan pun ini kehandu halas waktu ini pun non-traffic yang dari pulau tadi, waktu yang